নমস্কাৰ বন্ধু, এয়া চাওক নেপিয়াৰ হাইব্ৰিড নেপিয়াৰ গছ এইবোৰ কাটিঙৰ কাৰণে এতিয়া যাব। এইবিলাক গৰু ছাগলীৰ কাৰণে একদম উপকৃষ্ট খাদ্য। কাৰোবাৰ লাগিলে যোগাযোগ কৰক। এইবোৰ চাওক ৰুবৰ কাৰণে এতিয়া উপযুক্ত হৈ আছে। এইবোৰ গছ এইটো স্পেচিয়েলি মানে ৰুবৰ কাৰণে ৰখা হৈছে এইখিনি। গতিকে লাগিলে এইবোৰ চাওক পখা ওলাই আছে, লাগিলে যোগাযোগ কৰক। এইবোৰ চাওক কিমান ওখ ওখ হৈছে এইবোৰ। এইফালেও আছে আৰু এয়া এইবোৰ কিছুদিন আগত লগোৱা হৈছিলে। এইবোৰ আৰু বহুতো আছে এইফালে। গতিকে লাগিলে যোগাযোগ কৰিব পাৰে। এইবোৰ এতিয়া লগাবৰ কাৰণে দিব। এইবোৰৰ পৰা কাটিং ওলাব। এইবোৰ চব এডালৰ পৰা বহুত কাটিং ওলাব। গতিকে ছাগলীৰ গৰুৰ কাৰণে খুব ভাল। গতিকে লাগিলে যোগাযোগ কৰক। গতিকে আজি ভিডিঅ'টো ইমানতে। নমস্কাৰ।